এই বিজেপি চুটমানিকেইটা কৈছোঁ, চামচাগিৰিকেইটা কৈছোঁ, তহঁতি কেলা এই কৰ্ণাটকলৈ নাহিবি, কেৰেলালৈ নাহিবি, তামিলনাডুলৈ তহঁতি নাহিবি। অসমতে হিমন্ত বিশ্ব শৰ্মাৰ পকৰ জাঙিয়া ধুগে যা চুটমাৰানি, তহঁতৰ সিমানে ক'লো। ইয়ালৈ নাহিবি কেলা মৰিয়াম লাউৰা। তই হ'লি এক নম্বৰ পগলা, মাথা গৰম, গৰু। তই কি কৈছ বিজেপিক ভোট দিয়াবোৰক বেংগলোৰ, কেৰেলা, তামিলনাডুত আহিলে মাৰিম। ময়ো কৈছোঁ অপেন চেলেঞ্জ দি কেনে। মই বেংগলোৰত থাকোঁ, তই থকা জেগাতে ৰাতি 12টা বজালৈকে কাম কৰি থাকোঁ। দেখিছ নহয়, লোকেশ্যন দিবি কেলা গৰু বিমল। তোক বেয়াকৈ কৈ লাভ নাই। তোৰ নিচিনা মানুহ এটাক বেয়াকৈ কৈ কিনে মোৰ মুখখন এনেই বেয়া কৰি নলওঁ। তই বিজেপিক ভোট দিয়াখিনিক মাৰিম বুলি কৈছোঁ, দম আছে আহ। মই থাকোঁ বেংগলোৰত, ইলেক্ট্ৰনিক চিটি আৰু সঁচা ৰোড, এই দুটাৰ মাজত মই থাকোঁ। ৰাতি 12টা বজালৈকে 1টা বজালৈকে মোক সদায় পাবি তই। পগলা নিচিনা নিজে খেদা খাই ক'ত কাম কৰি থাক তই, খেদা খাই। আৰু এটা কথা কওঁ, মই নতুন হয় বেংগলোৰত, তইতো চব জেগা জানো বেংগলোৰত আছ, তইতো মোক ফিতাহী মাৰি থাক। পালে তোকে ধোঁৱা পিটন দিম মই, গম পাইছ নাই। অসমৰ মানুহক মাৰে বোলে, অসমীয়া মানুহ হৈ তই অসমৰ মানুহক মাৰিবি। গৰু তোক লগ পালে ধোঁৱা পিটন দিম মই।